গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আৰু এতিয়া জাষ্ট মই গা পা ধুই আজৰি হৈ আহিলোঁ। আৰু আজি হ'ল দেওবাৰ আৰু এইফালে মিল বন্ধ, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। আৰু এইফালে দেখিছানে, ছাল এৰুৱাই পূৰা এইফালে একদম হেৰি হৈ গৈছে, এইফালে পূৰা তেজ ওলাই গৈছিলে। কি মেনিয়া নাজানো, মানে অকণমান ছাল হ'লেই মানে নতুন ছাল ওলালেই ছালটো এৰুৱাই দিওঁ, তেজ ওলাই যে বিষায়ো, কিন্তু আকৌ সেই একেটা কামকে কৰোঁ। মানে অভ্যাস হৈ গ'ল, সেইকাৰণে উঠটো পূৰা মানে একদম ঘায়ে লাগি থাকে এনিটাইম, এৰুৱাই দিওঁ যে। আৰু এতিয়া চাহ তাহ খামগৈ, আৰু চাহ তাহ খোৱা নাই। আৰু এইফালে দেখিছেনে ঘাম, জাষ্ট গাটো ধুই আহিছিলোঁহে, ঘাম ওলালেই। আৰু মানুহজন নাই, দোকান গৈছে, আহিব এতিয়া। আৰু আজি মই কৰিম, আৰু আজি মই কি কৰিম জানেনে? আজি মই কৰিম শিল্পা ছেট্টিৰ দৰে ছানডে বিঞ্জ। যিহেতু মানে বেলেগ দিনত মানে বাকীকেইটা সপ্তাহত খোৱা বোৱাটো অলপ ইমান নকৰোঁ, কমকৈ খাওঁ। কিন্তু আজি দেওবাৰ, আজি পূৰা দকচি খাম ছানডে বিঞ্জ। আৰু আজি বনাম চিকেন আছে। এতিয়া পাকঘৰলৈ যাম আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনে ব'লক আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ। আৰু এইফালে ৰাতিপুৱা গাখীৰ চাহ কাপ খালেহে দিনটোলৈ ভাল লাগে, নহয় জানো? আৰু এইফালে প্ৰায় মাংস বনাই হৈ গ'ল, আৰু ইয়াতে এতিয়া পানী দিম অকল। আৰু এইফালে পানী দিলোঁ, মাংস অলম'ষ্ট হৈ গ'ল, এতিয়া খোৱাৰহে কথা আৰু এইফালে ভাতৰ লগত মাংস, নেমু আৰু জলকীয়া। জাষ্ট ভাতকেইটা খাই আহিলোঁ, আৰু এতিয়া অলপ ফেনৰ তলত বহি লৈছোঁ, যিহেতু ইমান গৰম। আৰু প্ৰথমে বা চুলিখিনি মেলাই নাছিলোঁ, চুলিখিনি যিহেতু ধুইছিলোঁ, আৰু এতিয়া অলপ চুলিখিনি মেলি দিছোঁ শুকাবলৈ। কিন্তু এসোপা পটককৈ নুশুকাই চুলিখিনি মোৰ, আৰু একদম বাহিৰলৈ যাব নোৱাৰি, একদম মানে ৰ'দ টেককৈ ৰ'দ দিছে। আৰু ভাতত আছিলে দালি, ভাতকেৰেলা আৰু আলু পিটিকা, আৰু মাংসৰ চব্জি, আৰু খালোঁ আৰু তেনেকৈ। আৰু এতিয়া অলপ বহি লওঁ ফেনৰ তলত, বাহিৰলৈতো যাব নোৱাৰিয়ে। তাৰপিছত দেখাই থাকিম দিনটো কি কৰোঁ, তাকে দেখাম আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু এইফালে মোৰ লাকিম্পুৰিয়ান জোপা পোখা ওলাইছে, কিন্তু ডাঙৰ হোৱা নাই, পূৰা গাঁঠিয়া লাগি আছে। আৰু এইফালে মানি প্লেণ্ট জোপা ডাঙৰ হৈছে বাৰু, এইজোপা পোখাও ওলাইছে ভালকৈ। মই বোলো আপোনালোককো দেখাওঁ, বহুত দিন দেখুওৱা নাই। ইন্দু আৰু মই স্প্ৰাইট খাম এতিয়া, যিহেতু গৰম বতৰ, আৰু মানে মানুহৰ পূৰা গৰমত পূৰা গৰম বুলিয়ে নহয়, গেছটো প্ৰায় হয়েই পেটত। আৰু ভাবিলোঁ আৰু স্প্ৰাইটটো খালে এনেও গেছটো পূৰা ওলায় আৰু উগাৰো আহে। আৰু আমি দুটাই খাই মেলি পূৰা একদম যি টি বক কৰি আছিলোঁ, সেইকাৰণে মই মিউট কৰি দিলোঁ। মোৰ খাই হৈ গ'ল, এডালে খাই আছে। খাই হ'ল নে? হৈ গ'ল ফিনিছ। আৰু এইফালে আম, আমাৰ বাৰীৰ হয়, খাই চাওঁ নহয়, পূৰা মিঠা। আৰু এতিয়া আছোঁ মই পাকঘৰত, আৰু এতিয়া বনাম বেচনৰ বৰফি, আৰু আপোনালোককো দেখাম কেনেদৰে বেচনৰ বৰফি বনাওঁ। তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে মই ইয়াতে লৈছোঁ 3 চামুচ পাউডাৰ গাখীৰ, ডাঙৰ চামুচেৰে। আৰু ইয়াতে মই লৈছোঁ প্ৰায় সৰু কাপৰ জোখাৰে 1 কাপ পানী। আৰু এইফালে এতিয়া গাখীৰখিনি ফেটি হৈ গ'ল, আৰু এইখিনি এটা মই ইয়াতে দি ল'ম। আৰু মই এইটো কাপৰ জোখাৰে প্ৰায় ভৰ্তিকৈ নহয়, অকণমান কমকৈ চেনি 1 কাপ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া লৈছোঁ ইয়াতে 2টা লং আৰু 1টা ইলাচি। দিম ইয়াতে প্ৰায় 1 চামুচ ঘি। এইখিনি এটা ভালদৰে উতলিব দিম, আৰু চেনিটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰে। মই 1 কাপ ব্যৱহাৰ কৰিছোঁ। এইফালে কেৰাহী গৰম হোৱাত মই ইয়াতে প্ৰায় 2 চামুচ ঘি ব্যৱহাৰ কৰিছোঁ। এইফালে ঘিখিনি গৰম হোৱাত মই ইয়াতে কাজু আৰু কিচমিচখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু মই ইয়াতে 10টা কাজু আৰু 10টা কিচমিচ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ভাজি হৈ গ'ল, প্ৰায় ইমানটোৱে ৰঙচুৱা কৰিব লাগে, ইয়াতকৈ বেছি ৰঙচুৱা কৰিব নালাগে। আৰু তেল গৰম হ'ল, মই আকৌ ইয়াতে 1 চামুচ ঘি দি লৈছোঁ।
আৰু এইফালে ঘিখিনি গৰম হ'ল। এতিয়া মই ইয়াতে বেচন 1 কাপ দি ল'ম, আধা কাপ দি লৈছোঁ। এইফালে এতিয়া মই বেচনখিনি লৰাই লৰাই ৰঙচুৱা হ'লৈকে ভাজিম, আৰু মই গেছটো মিডিয়াম ফ্লেমত থৈছোঁ, নহ'বা তলফালৰ পৰা দেৰি আহিব পাৰে সেইকাৰণে। আৰু এইফালে বেচনখিনি প্ৰায় প্ৰয়োজন অনুসৰি ৰঙচুৱা হৈ গ'ল, ইয়াতকৈ বেছি ৰঙচুৱা কৰিব নালাগে। আৰু এইফালে বেচনখিনি ৰঙা হোৱাত মই গাখীৰখিনি ঠাণ্ডা হ'ব দিছিলোঁ, আৰু এতিয়া মই গাখীৰ অলপ অলপকৈ দি বেচনখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। আৰু গাখীৰখিনি একেলগতে দিব নালাগে, আৰু একেলগতে দিলে হয়তো পেলপেলীয়া হৈ যাব পাৰে সেইকাৰণে। আৰু মই গেছটো মিডিয়াম টু ল' ফ্লেমত থৈছোঁ একেবাৰে, নহ'বা তলফালৰ পৰা দেৰি। আৰু বেচনখিনি প্ৰায় হৈ গ'ল, আৰু ইয়াতে মই এতিয়া ভাজি থোৱা কাজু আৰু কিচমিচখিনি দি লৈছোঁ। আৰু এইখিনি ইয়াতে নিদিলেও হয়, কিন্তু মই দি লৈছোঁ। আৰু এইখিনি এতিয়া মই নমাই ল'ম। আৰু বেচনখিনি নমোৱাৰ আগে আগে মই প্লেটখনত অলপ ঘি লগাই লৈছোঁ, নহ'বা পিছত দিগদাৰ হয় কটা টাইমত সেইকাৰণে। এইফালে এতিয়া মই ইয়াতে অকণমান ঘি দি এইখিনি অলপ সময় মঠি ল'ম ভালদৰে। এইফালে মই ফাইনেলি বেচনখিনি ধুনীয়াকৈ মিলাই ল'লোঁ প্লেট এখনত। এইখিনি কিন্তু দেখিবলৈ লাইক পিঠা টাইপ লাগিছে, কিন্তু পিঠা নহয় আকৌ দেই। আৰু এতিয়া মই ইয়াৰ ওপৰত বাকী যিখিনি ড্ৰাই ফ্ৰুটছ আছিলে ভাজি থোৱা, সেইখিনি ওপৰত অলপ অলপকৈ দি অকণমান হেঁচি দিম। আৰু এইখিনি অলপ সময় ফেনৰ তলত থৈ দিম, আৰু তাৰপিছত এইখিনি খাবৰ কাৰণে ৰেডি হৈ যাব। এইখিনি হ'ল চিকেন মেগী, আৰু আবেলি যিহেতু কিবা এটা খাব মন যায় সেইকাৰণে ভাবিলোঁ চিকেন মেগীকে বনাওঁ। আৰু এতিয়া মই পূৰা খোৱাত বিজি, আৰু এইফালে মানুহজন আছিলে কিবা কিবি কৈ আছিলে, আৰু মই এইফালে চাই আছিলোঁ, আৰু এইফালে মই খায়ো আছোঁ পূৰা। মেগী খালোঁ। আজিৰ দিনটো দেওবাৰ বুলি মানে খায়ে আছোঁ মানে তেনেকৈ যি টি খোৱা নাই আকৌ, আপোনালোকক দেখোন দেখাইছোঁৱেই। প্ৰথমতে ভাত পানী খাই উঠি তাৰপিছত স্প্ৰাইট খালোঁ, তাৰপিছত আম খালোঁ, তাৰপিছত এতিয়া সেই বেচনৰ বৰফিটো বনালোঁ, তাৰপিছত এতিয়া মেগী খালোঁ। তেনেকৈ একো খোৱা নাই, বেছিকৈ খাইছে বুলিও নাভাবিব আকৌ। জাষ্ট মানে যি বনাইছোঁ আপোনালোকক দেখাইছোঁ, আৰু চব টাইমতে দেখাবলৈ সুবিধা নহয়ও সেইকাৰণে মানে আজি দেওবাৰ, আৰু আজি ইমান জল্দা কৰিবলগীয়া একো কথা নাই, সেইকাৰণে বোলো আপোনালোকক গোটেইখিনি দেখাই দিওঁ যি বনাইছোঁ। আৰু এইখিনি বেচনৰ বৰফিখিনি এইখিনি, আৰু মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ। এইখিনি হ'ল বেচনৰ বৰফিখিনি মই কাট কৰিলোঁ, আৰু এইফালে 2 পিচ গাইফ, সেই 2 পিচ সোমালে আমাৰ পেটত। সেই 2 পিচ যে গাইফ, সেই 2 পিচ আমাৰ পেটত সোমালে। আজি বাৰুকৈ খালোঁ, যিহেতু কাইলৈৰ পৰা আকৌ জিম যাব লাগিব। কাইলৈৰ পৰা আকৌ খোৱা বোৱাটো বন্ধ, আৰু মানুহজনো অফিচ যাব, মানুহজনলৈ বনাই থকা হয় যে সেইকাৰণে নিজে খায়ো থকা হয়। আৰু তেওঁ অফিচ গ'লে তেনেকৈ নিজে বনাই খাব মনো নাযায়, আৰু তেনেকৈ নাখাওঁ, কিন্তু আজি খালোঁ বাৰু। দেওবাৰ বুলি খালোঁ আৰু যিমানকণ খাব মন যায়। আৰু এতিয়া প্ৰায় 5টা বাজিলে, 5টা বাজি গ'ল, আৰু চাহ তাহ খোৱা নাই, চাহ তাহ খামহে। আৰু বৰফিটো খাবলৈ ঠিক ঠাকেই আছিলে। 2 পিচ গাইফ, সেই 2 পিচ কৈছোঁ আমাৰ পেটত সোমালে, খাব ভালেই আছিলে, কিন্তু তাত চেনিটো কম হৈছে। আপোনালোকে বনালে চেনিটো নাইকৈও 1.5 কাপ দিব, নহ'বা 2 কাপৰ ওচৰা-ওচৰি দিব, নহ'বা বেচনত হ'লেও চেনিটো দি দিব, গাখীৰত নিদিলেও। আৰু নহ'বা চেনি পানী বনায়ো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই গাখীৰ দিয়ে বনালোঁ, খাবলৈ বেয়া হোৱা নাছিলে, আৰু মোৰ মতেতো খাবলৈ ভালেই হৈছে। আৰু আপোনালোকে হয়তো ইয়াতকৈ ধুনীয়াকৈও বনাব জানে কিছুমানে। মই জাষ্ট কেনেকৈ বনাওঁ আপোনালোকক এনেই বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু এতিয়া গা পা ধুম, আৰু আজি মেগী কি খালোঁ, স্প্ৰাইট খালোঁ, ভাত খালোঁ, স্প্ৰাইট খালোঁ, আৰু ঘৰৰ আম, আমাৰ ঘৰৰ মানে বাৰীৰ পাছফালে আম এজোপা আছে, আমজোপা খাবলৈ ইমানেই ভাল। ফাৰ্ষ্টে ৰাতিপুৱা বৈ দিয়া আম এটা আছিলে, সেইটো অথনি কাটি লওঁ, তাৰপিছত আকৌ মানুহজনে গৈ পাৰিলে 4টা পাৰিলে, সেইটো খালোঁ। সেইটো মই অকলে খোৱা নাই, একোটি চবেই খাইছোঁ, সেইটো খালোঁ। তাৰপিছত আৰু কি খাইছিলোঁ, এতিয়া মেগী খালোঁ, চিকেন মেগী খালোঁ। আৰু নাখাওঁ, আৰু কি খাম, আৰু পেট ভৰি আছে, ৰাতিকৈ ভাত খাম, আৰু কি খাম, আৰু নাখাওঁ আৰু ইমান সোপা খালোঁ হয়, অলপ দেৰিকৈ নেমু পানী এগিলাচ খাই দিব লাগিব। আৰু ইমান সোপা নহয়, কিনো খালোঁ, তেনেকৈ একো খোৱা নাই বাৰু। স্প্ৰাইটটো গৰমত খাই থকাই হয়, নহয় জানো। আৰু মোৰ চকুত এইটো কিবাহে কামুৰিলে গমেই নাপাওঁ, কিহে কামুৰিলে ফুলি আহিছে।
আৰু ভাবিলোঁ আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আজি বিশেষ একো দেখুওৱা নাই তেনেকৈ আজি অকল এইটো ভিডিঅ' দেখালোঁ আপোনালোকক আৰু প্লিজ যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকল ছাবস্ক্ৰাইব কৰিলে নহয় বেল আইকনটো প্ৰেছ কৰি তাত অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ আগতীয়াকৈ যাব তেন্তে বাই বাই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আকৌ পুনৰ লগ পাম অন্য এক ভিডিঅ'ত